Hello everyone, অসম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আমি স্পেশালভাৱে অসম টেট 2021 লগত সংগতি থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ, যিখিনি সচৰাচৰ এক্সামত আহি থাকে। লাষ্ট ইয়াৰ টেট 2019 এক্সামতো আহিছে, 2012 এক্সামতো আহিছে। এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। একেতৰতে আমি অসম টেটৰ যিখিনি কুৱেশ্যন আছে, গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আমি অসমীয়াত আলোচনা কৰাৰ চেষ্টা কৰিছোঁ, যিখিনি চালে সকলো উপকৃত হ'ব বুলি মই বিশ্বাস কৰোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ এটা সৰু ৰিকুৱেষ্ট কৰোঁ, যদি কোনোবাই এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যেতিয়া মই নতুন ভিডিঅ' আপলোড কৰি নটিফিকেশ্যন যাতে সকলোতে গৈ প্ৰথমতে তোমালোকৰ মোবাইলত যায়। প্ৰথম কুৱেশ্যন হৈছে, অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ পৰা ওলাইছে। এই মতামত আগবঢ়াইছিল কোনে? এই মতামতটো আগবঢ়াইছিল মাগধী প্ৰাকৃতৰ পৰা ওলাইছে। এই মতামত আগবঢ়াইছিল গিয়াৰছন, ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু ডক্টৰ বাণীকান্ত কাকতি। বহুত ইম্পৰ্টেণ্ট হয়। অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা ওলাইছিল বুলি কোনে মত প্ৰকাশ কৰিছিল? ইয়াতে অপশ্যন 4টা দিয়া হৈছে। শুদ্ধ অপশ্যনটো হ'ব গিয়াৰছন, ডক্টৰ সুনীতি কুমাৰ চট্টোপাধ্যায় আৰু ডক্টৰ বাণীকান্ত কাকতি। নেক্সট আমি কুৱেশ্যন পাইছোঁ, ষষ্ঠী অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বুলি অনুমান কৰা সহজীয়া সিদ্ধাচাৰ্যসকলৰ কি গীতত অসমীয়া সাহিত্যিক নিদৰ্শন পোৱা যায়? অৰ্থাৎ সাহিত্যিক নিদৰ্শন পোৱা যায় চৰ্যা গীত। অৰ্থাৎ চৰ্যা গীতবোৰ কোনে ৰচনা কৰিছিল? এনেকুৱা কুৱেশ্যন দি দিব পাৰে। চৰ্যা গীতবোৰ সহজীয়া সিদ্ধাচাৰ্যসকলে ৰচনা কৰিছিল। আৰু সহজীয়া সিদ্ধাচাৰ্যসকলৰ ৰচিত সাহিত্যিক নিদৰ্শন ক'ত পোৱা যায়? কোনবোৰ গীতত? চৰ্যা গীতত। নেক্সট পাইছোঁ, ভাষাৰ আঞ্চলিক ৰূপক কি বুলি কোৱা হয়? ভাষাৰ আঞ্চলিক ৰূপক উপভাষা বুলি কোৱা। উপভাষা কাক বোলে? ভাষাৰ আঞ্চলিক ৰূপক উপভাষা বুলি কোৱা হয়। নেক্সট পাইছোঁ কুৱেশ্যন, অসমীয়া ভাষাৰ উপভাষাটো কোন মান্য ভাষা হিচাপে গণ্য কৰা হয়? অসমীয়া ভাষাৰ শিৱসাগৰ। তাত 4টা অপশ্যন দিয়া আছে। শিৱসাগৰীয় উপভাষাটোক আমি মান্য ভাষা হিচাপে আমি গণ্য কৰোঁ। নেক্সট পাইছোঁ কুৱেশ্যন, কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি গণ্য কৰা হয়? মাধৱদেৱৰ নামঘোষাক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়। নামঘোষাত কি এহাজাৰ ঘোষা বুলি কোনখন, হাজাৰী ঘোষা বুলি কোনখন গ্ৰন্থক কোৱা হয়? নামঘোষাক কোৱা হয়, কাৰণ নামঘোষাত 1000টা ঘোষা থকা কাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। নেক্সট পাইছোঁ আমি ইয়াৰ পিছৰ কুৱেশ্যন, এক দেৱ এক সেৱ এক বিনে নাই কেও, এই ধৰ্ম মতটো কোনটো ধৰ্মৰ লগত জড়িত? এইটো হৈছে একশৰণ নাম ধৰ্মৰ লগত জড়িত, অৰ্থাৎ নৱ বৈষ্ণৱ ধৰ্মৰ লগত জড়িত। এইটো হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মূল উক্তি। নৱ বৈষ্ণৱ ধৰ্মৰ মূল উক্তি হৈছে এক দেৱ এক সেৱ এক বিনে নাই কেও, অৰ্থাৎ এজন দেৱতা এজনক আমি সেৱা কৰিম, এজন বিনে নাই কেও, এজনক বাহিৰে আমি কাকো সেৱা নকৰিম। গতিকে একশৰণ নাম ধৰ্মৰ এইটো মূল উক্তি। তলৰ কোনগৰাকী প্ৰসিদ্ধ সাহিত্যকে অসম সাহিত্য সভাৰ সভাপতিত্বৰ পদ অলংকৃত কৰিছিল? ইয়াতে দিয়া হৈছিল সাহিত্য সভাৰ সভাপতিত্বৰ পদ অলংকৃত কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাই। নেক্সট আমি পাইছোঁ, বিশিষ্ট সাহিত্যিক হেম বৰুৱাৰ সৰ্বাধিক জনপ্ৰিয় কবিতাটোৰ নাম কি? মমতাৰ চিঠি। মমতাৰ চিঠি হৈছে এইটো জনপ্ৰিয় কবিতা, এইটো ৰচক হৈছে হেম বৰুৱা। নেক্সট আমি পাইছোঁ, প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হৈ নতুন অৰ্থযুক্ত শব্দৰ সৃষ্টি কৰে তাকে আমি প্ৰকৃতি বা মূলৰ লগত যিবোৰ বৰ্ণ বা বৰ্ণ সমষ্টি যোগ হয় নতুন অৰ্থযুক্ত শব্দ সৃষ্টি কৰে তাক আমি প্ৰত্যয় বুলি কওঁ, প্ৰত্যয় বা সৰ্গ বুলি কোৱা হয় নতুন অৰ্থযুক্ত শব্দ সৃষ্টি কৰাৰ লগে লগে। ইয়াৰ পিছতে পাইছোঁ, অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ কৰ পৰা ম পৰ্যন্ত এই 25টা বৰ্ণক কোৱা হয় স্পৰ্শ বৰ্ণ। নেক্সট আমি পাইছোঁ, শিক্ষণ হৈছে এটি বিশেষ সম্পৰ্ক যিয়ে এজন শিশুক তেওঁৰ ক্ষমতাসমূহৰ বিকাশত সহায়ক কৰে। এই বিখ্যাত যিটো আছিল মন্তব্যটো কোনে কৰিছিল? ৰায়বাৰ্ণৰ মতে শিক্ষণ হৈছে এনে বিশেষ সম্পৰ্ক যি এজন শিশুক ক্ষমতাসমূহ বিকাশিত হোৱাত সহায় কৰে। নেক্সট পাইছোঁ, ভাষা শিক্ষণৰ ক্ষেত্ৰত যিখিনি হৈছে স্কিল শিক্ষণৰ ক্ষেত্ৰতে ভাষা শিক্ষণৰ ক্ষেত্ৰতে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ মনোযোগত সামাজিক অৱস্থিতি অন্যান্য সমূহৰ বিষয়ৰ ওপৰত গুৰুত্ব দখল কৰিব লাগে। এইখিনি 4টা অপশ্যন যিহেতু কোনটো শুদ্ধ হ'ব? ছাত্ৰ ছাত্ৰীৰ মনোযোগত সম্পৰ্কে, সামাজিক অৱস্থিতি সম্পৰ্কে, অন্যান্য বিষয়সমূহৰ ওপৰত থকা দখল সম্পৰ্কে জানিব লাগিব। ইয়াৰ পিছৰ 13, ভাষা হ'ল যোগাযোগৰ এবিধ আহিলা। ভাষা হ'ল যোগাযোগৰ এবিধ আহিলা হ'ল, ইয়াতে 4টা দিয়া আছে, কোনটো হ'ব? যোগাযোগৰ এবিধ আহিলা হ'ব। ভাষা কেই প্ৰকাৰৰ? ভাষা হৈছে 2 প্ৰকাৰৰ। কি? কথিত ভাষা আৰু লিখিত ভাষা। কথিত ভাষা আৰু লিখিত ভাষা। ইয়াৰ ভিতৰতে পাইছোঁ, এটা শ্ৰেণীকোঠা কেনেকুৱা হোৱা উচিত? এটা শ্ৰেণীকোঠা ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ ৰুচি অনুযায়ী, ছাত্ৰ ছাত্ৰীয়ে যেনেকুৱা বিচাৰে তেওঁলোকৰ ৰুচি অনুযায়ী শিক্ষাৰ্থী কেন্দ্ৰিক, অৰ্থাৎ ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক হোৱা উচিত। ইয়াৰ ভিতৰতে পাইছোঁ, শিক্ষণ বুলিলে কি বুজা? এটা ভাষাৰ নীতি
নীতি নিয়ম সম্পৰ্কে থকা সচেতন জ্ঞানক শিক্ষণ বুলি কোৱা হয় শিক্ষণ নেক্সট পাইছোঁ তলৰ কোনটো ভাষাৰ বৈশিষ্ট্য নহয় ভাষা আহৰণ কৰিব নোৱাৰি এইটো হৈছে ভাষাৰ বৈশিষ্ট্য নহয় ভাষাৰ প্ৰত্যেকটো বৈশিষ্ট্য ভাষা গতিশীল এইটো গতিশীল ভাষা বৈশিষ্ট্য ভাষা হৈছে যিটো পাইছোঁ প্ৰতীকাত্মক এইটো বৈশিষ্ট্য ভাষাৰ বিশিষ্ট যিটো হৈছে উপভাষা এইটো হৈছে বৈশিষ্ট্য কিন্তু যিটো হৈছে বৈশিষ্ট্য নহয় এইটো হৈছে হৰটো হৈছে বৈশিষ্ট্য নহয় নেক্সট আমি পাইছোঁ প্ৰাথমিক শ্ৰেণীত কবিতা পঢ়াওঁতে শিক্ষকে ছাত্ৰ ছাত্ৰীৰ গীত ছবি আদিৰ জৰিয়তে শিক্ষা দিয়া উচিত নেক্সট শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় সহযোগৰ বাবে শিক্ষকে কি ব্যৱস্থা ল'ব লাগে ইয়াতে দিয়া হৈছে নাচ গান কৰি দিব লাগে ছাত্ৰ ছাত্ৰীয়ে নিজ বিশ্লেষণ কৰিব পৰা কিছুমান কাম কৰি দিব লাগে শ্ৰেণীকোঠাত কথা পাতিবলৈ উৎসাহ যোগাব লাগে শ্ৰেণীকোঠাত বাহিৰত বহিবলৈ দিব লাগে হয়তো সদ্য হ'ব ছাত্ৰ ছাত্ৰীয়ে নিজ বিশ্লেষণ কৰিব পৰা কিছুমান কাম দিব লাগে শ্ৰৱণে সহায় কৰে উচ্চাৰণ উন্নতিকৰণত শ্ৰৱণৰ পদ্ধতি আহৰণ কৰিব পাৰি ইয়াতে কি হৈছে ওপৰৰ গোটেইখিনি সদ্য হ'ব গোটেইখিনিৰ জৰিয়তে শ্ৰৱণৰ আহৰণ কৰিব পাৰি নেক্সট আমি পাইছোঁ তলৰ কোনটো ভাষা বিনিময় ক্ষেত্ৰতে ভাৱ বিনিময় নোহোৱাৰ শ্ৰৱণ প্ৰক্ৰিয়া ইয়াৰে আটাইখিনি হৈছে ৰেডিঅ' অনুষ্ঠানসমূহ হৈছে ভাৱ বিনিময় নোহোৱা শ্ৰৱণ কাৰণ ৰেডিঅ'ৰ আমি দেখিব পাৰোঁ দূৰদৰ্শন আমি দেখোঁ বক্তৃতা বা ভাষণ আমি শুনো এই জৰিয়তে ভাৱ বিনিময় আমি নহয় অৰ্থাৎ আমি শুনোৱে গোটেইখিনি আটাইখিনি কথন শিক্ষণৰ উদ্দেশ্য হৈছে কথন শিক্ষণে যোগাযোগ আৰু ভাৱ বিনিময়ৰ দক্ষতা আহৰণত সহায় কৰে এইখিনি বহুত ইম্পৰ্টেণ্ট ইয়াৰ ভিতৰত পাইছোঁ ব্যাকৰণ মানে কি ব্যাকৰণ মানে হ'ল কোনো এটা ভাষাৰ শৃংখলাবদ্ধ অধ্যয়ন আৰু বৰ্ণনা কোনো এটা ভাষাৰ শৃংখলাবদ্ধ অধ্যয়ন আৰু বৰ্ণনাক কোৱা হয় ব্যাকৰণ মূল্যায়ন পদ্ধতিৰ জৰিয়তে কি কৰা হয় মূল্যায়ন পদ্ধতিৰ জৰিয়তে পৰীক্ষাৰ্থীৰ জ্ঞানৰ পৰিমাপন কৰা হয় মূল্যায়ন পদ্ধতি এনে এক পদ্ধতি যাৰ জৰিয়তে পৰীক্ষাৰ্থীৰ জ্ঞানৰ পৰিমাপন কৰা হয় শ্ৰেণীকোঠাত উৎপন্ন হোৱা যিকোনো পক্ষপাতিত্বৰ পৰা হাত সাৰিবলৈ তলৰ কোনটো পদ্ধতি অৱলম্বন কৰিব লাগে শিক্ষকে ইয়াতে অপশ্যন দিয়া আছে কিন্তু এইটো হৈছে সদ্য উত্তৰ শিক্ষকে বিভিন্ন সামাজিক গোটৰ ইতিহাস আৰু সংস্কৃতি সম্পৰ্কে সচেতন হ'ব লাগে নেক্সট আমি পাইছোঁ শিক্ষকসকলে পাৰিভাষিক শব্দাৱলী ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হোৱাৰ কাৰণ হৈছে ই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণৰ সৃষ্টি কৰিব পাৰে কথা শুনি তাৰ অৰ্থ আৰু ভাৱ বুজি পোৱাৰ প্ৰক্ৰিয়াটো হৈছে শ্ৰৱণ প্ৰথমতে শিকি তাৰ অৰ্থ বুজি পোৱাৰ প্ৰক্ৰিয়াটো হৈছে শ্ৰৱণৰ দক্ষতা নিয়মীয়াকৈ বানানৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে কাৰণ ই কি কৰে লিখনৰ পদ্ধতি কাৰণ বানানৰ পৰীক্ষাৰ জৰিয়তে কি হয় আমাৰ লিখনৰ যিটো স্কিল আছে সেইটো ডেভেলপ হয় তলৰ কোনটো পদ্ধতিৰ সহায়ত পঠনৰ যিটো হৈছে পঠনৰ দক্ষতা নিৰ্ণয় কৰিব পাৰি পঠনৰ ওপৰৰ আটাইখিনি কেইটাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ গন্ত্যাংশ পাঠ পঠনৰ জৰিয়তে এইখিনি কৰিব পাৰোঁ নেক্সট আমি পাইছোঁ আৰু এটা শিক্ষণৰ লিখন দক্ষতাৰ মূল্যায়ন কৰিবলৈ কোনটো পদ্ধতি আটাইতকৈ অৱলম্বন কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ ৰচনা লিখিবলৈ দিব লাগে তলৰ কোনটো কথন দক্ষতা অৰ্জনৰ পদ্ধতি নহয় সাৰাংশ প্ৰস্তুতকৰণ এইটো কথন দক্ষতা নহয় বাকীখিনি গোটেইখিনি হৈছে কথন দক্ষতা আবৃত্তিকৰণ বা বাকপটুতা বক্তৃতা মৌখিক পৰীক্ষা সাক্ষাৎকাৰ গোটেইখিনি কথনৰ দক্ষতা অৰ্জনৰ পদ্ধতি হয় কিন্তু এইটো নহয় নেক্সট পাইছোঁ তলৰ কোনটো শিক্ষণৰ আহিলা নহয় শিক্ষণৰ আহিলা মোবাইল ফোন নহয় ব্লেকবোৰ্ড হয় মানচিত্ৰ হয় চলচ্চিত্ৰ হয় শিক্ষণৰ আহিলাসমূহে কি কৰে শিক্ষণৰ আহিলাসমূহে শিক্ষণ প্ৰক্ৰিয়াক অধিক স্পষ্ট আৰু প্ৰভাৱশালী কৰি তোলাত সহায় কৰে